ৰণকা হাল বাই আছে হেল্ল' আজি এনেকা হ'ল দুদিনমান আগতে এইবিলাকত একো পানী নাছিলে মানে বৰষুণ দিয়া নাছিলে বৰষুণ নিদিয়াৰ ফলত ইয়াতে পানী চানী একো নাই পানী নোহোৱাতে বহুত কষ্ট হৈছে মানুহবিলাকৰ কষ্ট কৰিলে আৰু কিবা কিবা ব্যৱস্থা কৰিলে পানী আনিবৰ কাৰণে লাষ্টত আজি কি হ'ল আজি যেতিয়া বৰষুণ দিলে মানে বৰষুণ দিয়াৰ ফলত এইবিলাক গোটেই পানী ভৰ্তি হৈ গ'ল এইবিলাকত পানী ভৰ্তি হৈ এতিয়া খেতিয়কবিলাকৰ মানে মনবিলাক হাল বোৱাত আৰম্ভ কৰিলে আৰু ৰণকাৰ মনত আনন্দ কেনেকৈ লাগি আছে পানী নাছিলে যে আজি পানী হ'ল কেনেকৈ লাগিল পানী অহাৰ কাৰণে বহুত সুবিধা হৈছে আমাৰ খেতিয়কবিলাকৰ কাৰণে পানী নোহোৱাৰ কাৰণে বহুত দিন হাল ক্ষতি হৈছে পাছত আজি বৰষুণ আহিছে আৰু লগতে আমাৰ গৰুখানি দং আছে দঙটোৱে আহিছে আৰু বৰ্তমান আজি পানী একে অজস্ৰ একে বানপানী একে হেপি হৈছে আজি হাল বাই আছে হৈয়ে যাব অহাকালি খতম হ'ব ঠিক আছে ভাগ্য থাকিলে শুকান মাছে দিব পাৰে কয় নহয় ভাগ্য থাকিলে এনেই হ'ব আৰু ভাগ্য নহ'লে নহ'ব এইয়া এইটো কাৰণে কৈছে 99% আমি চেষ্টা কৰিব লাগে 99% যদি আমি চেষ্টা কৰোঁ তেতিয়াহ'লে ঈশ্বৰে আমাক কি কৰিব 1%টো আমাক এড কৰি দিব এইটো কাৰণে আমি কষ্ট কৰিলে কষ্টৰ ফলটো আমি পাম যদি আমি হাত সাৱটি বহি থাকোঁ তেতিয়াহ'লে আমি নাপাম হাত সাৱটি বহি থাকিব নালাগে আমাৰ খেতিয়কবিলাকে বহুত কষ্ট কৰি আছিলে মানে মাটি পানী নাছিলে পানী নথকাৰ ফলত একেবাৰে কিবা শুকান হৈ আছিলে তথাপি হাল বোৱাই কিনে ৰেডি কৰি থৈছিলে সেইটো কাৰণে পানী অহাৰ লগে লগে মানে এইটো হৈ গ'ল তেতিয়া এতিয়া সকলোৱে হেপী সকলো খেতি কৰি আছে মানে শেষ হ'ব আৰু দুদিনমানৰ পিছত এইবিলাক গোটেই শেষ হৈ যাব লেট হৈছে লেট হ'লেও আজি দিনটা ইমান ৰ'দত আছিলোঁ ৰ'দৰ পিছত মানে বৰষুণ পৰিলে গোটেই জিকি গ'লোঁ জিকি অৱস্থা বেয়া হৈছে এনেকুৱা আছোঁ এতিয়াও চ' যিয়ে নহওক অহাকালি খতম হ'ব হ'ল নেকি এতিয়া আমাৰ হাল বাই আছে এইটো এইবিলাক গোটেই পানী হৈছে দুদিনমান পিছত এইবিলাক দেখা পাবা কি ধুনীয়া এটা পৰিৱেশ হ'ব সেউজীয়া গ্ৰীনাৰী হৈ যাব এইবিলাক চব একে হেপী নাই এতিয়া চলো ঠিক আছে এই কেনেকুৱা উঠে আমাৰ তাত বিজানবিলাক কঠীয়াবিলাক এইবিলাক কঠীয়া এইয়া দুই ভাই লাগি গৈছে পুৰা দুই ভাই লাগছে দেই